আৰু এটা কথা মোৰ বহুতে বেয়া টাইম চলি আছিল ঠিক আছে মানে বেয়া টাইম কেনেকৈ যে এটাৰ বিপদ পিছত আহি থাকে বিপদৰ লগত যুঁজি আছোঁ গম পাইছে না এনেকৈ হৈ আছে মোৰ সেইটো কাৰণে মই ভিডিঅ' বনাব বেছি পৰা নাই কাৰণ বহুতে গম পায় মোৰ আইতাৰ কৰোণা হৈছিল এইটো এটা মানে বিপদ আহিছিলে এইটো যুঁজিলেও গ'ল ঠিক আছে আমাৰ ঘৰত কাৰো নাই কৰোণা তাৰ আছে তাৰ হৈ গ'ল কেনেকৈ হ'ল ৰাতিপুৱা একেলগতে খালোঁ চাহ কিবাকিবি খালোঁ ঠিক আছে আৰু তাই মানে হস্পিটেলত গ'ল আৰু কৰোণা মানে পজিটিভ হৈ গ'ল তো এতিয়া আমাৰ ভাইটি আৰু মোৰ নাছিলে তো আৰু কষ্ট মানে বিপদ আহি আছে বিপদৰ লগত যুঁজি আছোঁ চ' আৰু ভগৱানক কৈছোঁ যে আৰু কিবা যদি মানে বিপদ আছে তেতিয়াহ'লে পঠাই দিয়া যুঁজিবলৈ সাজু আছোঁ নেকি এনি টাইম ৰেডি থাকিব লাগে ঠিক আছে তো আপোনালোকৰ যদি এনেকৈ যদি মানে কিবা কয় যদি আপোনালোকৰো যদি বিপদ আহে তেতিয়াহ'লে আপুনি নাভাবিব যে মোৰে লগত অনলি মানে বিপদবিলাক আহে বাকী মানুহবিলাক নাই বাকী মানুহবোৰে আহে ঠিক আছে আপুনি সদায় ৰেডি হৈ থাকিবা বিপদ আহিলে সদায় ৰেডি হৈ থাকিবা যুঁজিবলৈ ঠিক আছে মইতো যুঁজি আছোঁ এতিয়াও মানে কি কওঁ আৰু এই তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰক ইয়াৰ লাইকটো আছে লাইকটো দবা আৰু যিটো কাষত থকা বেল আইকনটো আছে এইটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো টেপ কৰক চ' এতিয়া অলপ ঘৰত যাম তো নেক্সট ভিডিঅ' লগ পাম বাই বাই নেক্সট ভিডিঅ' ধামাকা আহিব চাবা দেই